ইমান বাহাদুৰি কৰিব লগা একো নাই। আমাৰ তাত জুবিন গাৰ্গ এজন আছে, ইমান কথা নহয়। তোমালোকে যিমান বাহাদুৰি আছে ইমান বাহাদুৰি হোৱা নাই। বঢ়িয়া সন্মান পালো আজি দাদা গৌৰীপুৰ ৰাইজৰ পৰা। বহুত ভাল সন্মান পালো, জিন্দগীত নাপাহৰো। আৰু ইমান ডাঙৰ গায়িকা বুলি আমিও ভবা নাই। আমি ইমান জুবিন গাৰ্গ নখৰ সমানো নহয়। কি কয় আপুনি? আমি লেবেল দিয়া বুলি কয়, অভদ্ৰামি কৰিব আহে। আপোনালোকে ৰাইজে কি কয় বাৰু? এনেকে অভদ্ৰামি কৰিছে আমাৰ লগত। আমি জুবিন দাৰ সমান হ'ব পাৰিম নেকি? নখৰ সমানো নহয় জুবিন দাৰ। দাদা আপোনাক চাইড কৰা নাই, আপুনি দুখ পাব বুলিহে কৈছে। আমি গোটেই ষ্টেজত ঘূৰি আছো কাৰণে কৈছে। যদি ইমান ডাঙৰ কথা হয় কি কলো দাদা? তালখন যদি আপোনাৰ গাত লাগি যায় তেতিয়া এনেকে বহুতবাৰ লাগিছে মানুহৰ গাত, সেইকাৰণে আমি চাইড কৰিছো। বহুতবাৰ লাগি দুখ পাইছে। অকল এইটো নহয়, বাকীবোৰত আপুনি আহক, নাচক আমাৰ লগত। কিমান পইচা চেক এখন মই দি আছো। আমাৰ 30খন পাইছো, চেকখন দি দিব। মই এটা গান মাৰি দিওঁ নেকি পটককে?